মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো মোৰ MH মেথছ পইণ্টলৈ আজি তোমালোকৰ দশম শ্ৰেণীৰ গণিত বিষয়ৰ পৃষ্ঠকালি আৰু আয়তন অধ্যায়টোৰ 13.2 অনুশীলনীৰ আলোচনা কৰিম কোৱেশ্চন নম্বৰ 6 তো কোৱেশ্চন নম্বৰ 6 ত কি দিছে এটা গোটা লোহাৰ খুঁটা 220 সেন্টিমিটাৰ উচ্চতা আৰু 24 সেন্টিমিটাৰ ভূমি বেগ বিশিষ্ট বেলনেৰে গঠিত যাৰ উপৰ ভাগ 60 সেন্টিমিটাৰ উচ্চতা আৰু 8 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত আন এটা বেলনেৰে আবৃত কৰি আছে খুঁটাটোৰ ভৰ নিৰ্ণয় কৰা দিয়া আছে 1 ঘন সেন্টিমিটাৰ লোৰ ভৰ প্ৰায় 8 গ্ৰাম পাই ইকুৱেল টু 3.14 ব্যৱহাৰ কৰা তেতিয়ালে কোৱেশ্চনটো সমাধান কৰিবলৈ হলে আমি এটা ছবি আঁকিব লাগিব ছবিটো মই আঁকি লৈছো কোৱেশ্চনটোত কোৱা হৈছে এটা গোটা লোৰ খুঁটা বেলন আকৃতিৰ লোৰ খুঁটা যাৰ ব্যাস হৈছে 24 সেন্টিমিটাৰ আৰু উচ্চতা হৈছে 220 সেন্টিমিটাৰ আৰু তাৰ উপৰ ভাগটো আন এটা বেলন আকৃতিৰ 60 সেন্টিমিটাৰ উচ্চতাৰ আৰু 8 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আন এটা বেলনেৰে আবৃত এই লোৰ খুঁটাটোৰ ভৰ নিৰ্ণয় কৰিবলৈ দিছে আমাক কোৱা হৈছে 1 ঘন সেন্টিমিটাৰ লোৰ ভৰ প্ৰায় 8 গ্ৰাম তেতিয়ালে ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে আমি যদি ইয়াৰ অৰ্থাৎ এই খুঁটাটোৰ লোৰ ভৰ নিৰ্ণয় কৰিব বিচাৰো তেন্তে এই খুঁটাটোৰ আমি আয়তন নিৰ্ণয় কৰিব লাগিব তো আয়তন নিৰ্ণয় কৰিবলৈ হলে ইয়াত দুটা বেলন আছে এই বেলন দুটাৰ যোগ আমাক দিয়া আছে কি যোগ দিয়া আছে সেই কথাটো আমি প্ৰথমতে লিখি লম খুঁটাৰ তলৰ অংশৰ উচ্চতা h1 ইকুৱেল টু 220 সেন্টিমিটাৰ আমাক ব্যাস দিছে ব্যাস হেতু d আখৰে লিখা যায় ব্যাস মানে d ৰে বুজায় হেতু হৈছে 24 সেন্টিমিটাৰ ব্যাস থাকিলে আমি সদায় ব্যাসাৰ্ধ লিখো গতিকে ব্যাসাৰ্ধ লিখিম কিমান হয় ব্যাসাৰ্ধ r1 ইজ ইকুৱেল টু ব্যাসৰ আধা অৰ্থাৎ 24ৰ আধা 12 সেন্টিমিটাৰ হ'ব এবাৰ বেলন অংশ খুঁটাটোৰ তলৰ ভাগৰ আমি যোগটো লিখিলো এবাৰ উপৰি ভাগটোৰ আমি যোগ লিখিম খুঁটাৰ উপৰ ভাগৰ উচ্চতা h2 লিখিলো যেহেতু h1 ইতিমধ্যে লেখা হৈছে উচ্চতা বুজাবলৈ এবাৰ h2 ইকুৱেল টু 60 সেন্টিমিটাৰ ব্যাসাৰ্ধ দিয়া হৈছে r2 ইকুৱেল টু r2 লিখিলো 8 সেন্টিমিটাৰ এবাৰ সম্পূৰ্ণ খুঁটাটোৰ আমি আয়তন নিৰ্ণয় কৰিব লাগিব কাৰণ খুঁটাটোৰ ভৰ আমাক নিৰ্ণয় কৰিবলৈ দিছে তেন্তে সম্পূৰ্ণ খুঁটাটোৰ আমি আয়তন উলিয়াম এতিয়া সম্পূৰ্ণ খুঁটাৰ আয়তন হ'ব সমান খুঁটাটো দুটা বেলনেৰে আবৃত হৈ আছে ই এটা বেলন আৰু এই অংশ এটা বেলন তো বেলনৰ আয়তন আমি লিখিম পাই r স্কয়াৰ h পাই r1 স্কয়াৰ h তলৰ অংশ 1 h1 প্লাস পাই r2 স্কয়াৰ h 2 অৰ্থাৎ উপৰ অংশৰ আয়তন ইয়াত দুটা বেলন আকৃতিৰ খুঁটা যেহেতু আছে আমি এটাৰ আয়তন পাই r1 স্কয়াৰ h1 প্লাস উপৰ অংশৰ পাই r2 স্কয়াৰ h2 পালো এবাৰ পাইটো কমন লব পাৰো যেহেতু পাই দুইটাতে আছে পাই কমন ললে r1 স্কয়াৰ h1 থাকিলে প্লাস r2 স্কয়াৰ h2 এবাৰ আমি মানসমূহ বহাই দিম পাইৰ মান 3.14 লবলৈ দিছে 3.14 ইনটু r1 স্কয়াৰ মানে 12 স্কয়াৰ হ'ব 12 স্কয়াৰ ইনটু h1 কিমান আছে h1 220 220 প্লাস
r2 স্কোয়ার অর্থাৎ 8 স্কোয়ার ইন্টু h2 অর্থাৎ 60 এবার ব্ৰেকেটত থকা সংখ্যাকেইটাক আমি সৰল কৰিলে প্ৰথমতে 3.14 থাকিল ইন্টু ব্ৰেকেটত থাকিব 12 স্কোয়ার মানে হৈছে 144 ইন্টু 220 প্লাস 8 স্কোয়ার 64 ইন্টু 60 দিস ইকুয়াল টু হব 3.14 ইন্টু ব্ৰেকেটত 144 সৈতে 220 পূরণ করলে 31680 আমি পাম 31680 প্লাস 64 হইতে 60 পূরণ করলে পাম 3840 তোমালোকে সংখ্যা দুটাক নিশ্চয় পূরণ করে চাব পাৰিবা এই দুটা সংখ্যা পূরণ করলে আমি এইটো পালো এই দুটাক পূরণ করে এইটো পালো এবার আকো দিস ইকুয়াল টু 3.14 ইনটু এই দুটা সংখ্যাক যোগ করলে আমি পাও 35520 দিস ইকুয়াল টু 3.14 হইতে এই সংখ্যাটোক পূরণ করলে তোমালোকে পূরণ করে চাবা মই পূরণ করে তোমালোকক দেখুৱা নাই পূরণ করলে আমি পাম 111532.8 যেহেতু আয়তন গতি ঘন একক হব সেন্টিমিটার যেহেতু আছিল ঘন সেন্টিমিটার কিউব 1 ঘন সেন্টিমিটার লোৰ ভৰ সমান আমাক দিছে 1 ঘন সেন্টিমিটার লোৰ ভৰ 8 গ্রাম তেতিয়ালে আমি নিৰ্ণয় কৰিব লাগে খুঁটাটোৰ ভৰ কিমান খুঁটাটোৰ আয়তন হৈছে 111,532.8 গতিকে আমি লিখিম এতেকে 111,532.8 ঘন সেন্টিমিটার লোৰ ভৰ হ'ব সমান তেতিয়ালে 8 এৰে এই সংখ্যাটো পূৰণ হ'ব 111,532.8 ইনটু 8 গ্রাম এবার এই সংখ্যাটোৰ সৈতে 8 পূরণ কৰি তোমালোকে চাবা মই পূরণ কৰি তোমালোকক দেখুৱা নাই পূরণ ফল হ'ব 892,264.4 গ্রাম আমাক খুঁটাটোৰ ভৰ নিৰ্ণয় কৰিব দিছে তে ভৰ আমি পালো ইমান গ্রাম তে গ্রামক আমি কিলোগ্রামত নিব পাৰো তেতিয়ালে যেহেতু 1000 গ্রামত 1 কিলোগ্রাম গতিকে এই সংখ্যাটোক 1000 এৰে হৰণ কৰিলে দশমিক বিন্দুটো যত আছে তার পৰা 3 ঘর এৰি বাও হাতে আহিব অর্থাৎ 1000 গ্রামত যেহেতু 1 কিলোগ্রাম গতিকে 1000 এটাৰ হৰণ কৰিলে দশমিক বিন্দুটো 3 ঘর এৰি বাও হাতে আহিব যত আছে তার পৰা 3 ঘর তেতিয়ালে কি হ'ব 892.26 দুই ঘর রাখিছো যদি দশমিক বিন্দুটি এলৈ আহে তেন্তে 892.2644 এনেকুৱা হ'ব মই দুই ঘর ৰাখিলো এটো হ'ব তেতিয়া কিলোগ্রাম তেতিয়ালে 111,532.8 ঘন সেন্টিমিটার লোৰ ভৰ হৈছে 892.26 কিলোগ্রাম অর্থাৎ এইটোই হৈছে আমাৰ খুঁটাটোৰ লোৰ ভৰ গতিকে আমি কম নিৰ্ণয় খুঁটাৰ লোৰ ভৰ হ'ব সমান 892.26 কিলোগ্রাম তো ছাত্ৰ ছাত্ৰীসকল এইটোই হৈছে আমাক নিৰ্ণয় কৰিবলৈ দিছিল যে লোৰ খুঁটাটোৰ সম্পূৰ্ণ খুঁটাটোৰ ভৰ কিমান আমি পালো 892.26 কিলোগ্রাম তো নিশ্চয় বুজি পাইছা নহয় জানো তোমালোকে বুজি পাইছা গতিকে পৰৱৰ্তী কোৱেশ্চন সমূহৰ সমাধানৰ বাবে চাই থাকিব মোৰ MH Maths Point